আমাৰ অভংটোৰ মেইন হিৰো বিকাশ এতিয়া গৈ আছে, আমি দুটা গৈ আছোঁ। তাৰ হিৰোৰ লগত ছাইডত ময়ে থাকোঁ যেনিবা, আৰু মই তাৰ সঁহাৰিকা সৰুৰ পৰা মানে এনেকুৱা ধৰণৰ আমাৰ শ্বৰ্ট ফিল্মখনৰ। সি অভং নহয়, কিন্তু অভঙৰ দৰে থাকে। গোটেই গাঁৱৰ মানুহে অভং বুলি কয় মানে ফিল্মখনৰ এৰিয়া এখন। কোনফালে যাম কোৱা? সেইফালে যাম, সেইফালৰ পৰা আহিব লাগিব। চ' গাইজ ফাইনেলি আমি এতিয়া শ্বুটিঙৰ পইণ্টত পাই গ'লোহি। চবেই শ্বুটিঙৰ বাবে ওলাইছে আৰু ৰেডি হৈছে। হ'ব এতিয়া ষ্টাৰ্ট হ'ব। এতিয়া আমি সকলো সঁজুলি পাতি লৈ পিনি ওলাই আহিছোঁ। আপোনালোকে চাই আছে, চাই থাকিব, ভাল লাগিব। এতিয়া আহি আছোঁ আমি শ্বুটিঙৰ পইণ্টত পাই গ'লোহি। চবেই মেকআপ চেকআপ কৰি হৈ গ'ল। এতিয়া আমি ইয়াতে শ্বুটিং এটা লৈছোঁ আৰু কঁঠালগুৰিৰ ওচৰতে গৈ আছে। সকলো গৈ আছে, দেখিছে নাই সেইবিলাক। একদম মানে গৰম, ৰ'দ কেনেকুৱা দিছে দেখি পাইছে নহয় আপোনালোকে। বাপৰে তামাম ৰ'দ দিছে। ভালকৈ গাইজ ফাইনেলি এতিয়া আমি প্ৰথম শ্বুট ল'বলৈ আৰম্ভ কৰিছোঁ। এয়া দেখিবলৈ পাইছে, প্ৰথম শ্বুট আৰম্ভ হ'ব আমাৰ কঁঠালগুৰি, মানে কি কয় এইখন, কঁঠালগুৰি ব্ৰিজৰ ওপৰত। ইমান হৈছে কৈছে না। আমি এতিয়া প্ৰথম শ্বুটটো ল'বলৈ আৰম্ভ কৰি আছোঁ, দেখুৱাই আছোঁ সকলো। কিন্তু আমাৰ আৰ্টিষ্টজন, এই মেইন হিৰইনীজনীয়ে অহা নাই। সেইফালৰ পৰা আহিব দুজন বাইকত, চাব দেই। তেওঁলোকৰে শ্বুট লৈ থকা হৈছে, মানে বাইকত আহি আছে। জাষ্ট দেখিবলৈ কেমেৰা দেখি পাইছোঁ। চ' এই দুজন আহি আছে, এই দুজন দেখি পাইছে, এই দুজন তেওঁলোকৰ শ্বুট লৈ থকা হৈছে। এতিয়া বৰ্তমান আহি আছে। জলদি আমাৰ পিনে নাচাবি। কাট। ফাইনেলি এতিয়া আমাৰ ছাৰ আহি থকা ৰাস্তাত দেখাই আছে, শ্বুটিং চলি আছে। আমাৰ ছাৰ মানে আমাৰ বিকাশ ছাৰ বুলি ক'লে চবেই গম পাই যায়। এইকেইটা আহি আছে দেখি পাইছে, এইফালে কেমেৰা আছে, এইকেইজন আহি আছে। ৰোক এইকেইজন হৈ আছে। তো সেইফালে এনেকৈ লোক দিলি নে? মই নেদেখি। আমাৰ চাফিৰা মেডাম আহি পাই গ'লি। এই জাষ্ট পাইছেহি। শ্বুট লৈ থকা হৈছে সকলোৰে। একদম মানে ভক কৰিছে। এটা শ্বুট কমচে কম এতিয়ালৈকে 7 বাৰমান লোৱা হ'ল দেই। আমনি লাগি গৈছেগৈ। কেমেৰামেন এতিয়া ফাইনেলি আমাৰ হিৰইনৰ শ্বুটিং আছে, সেইফালে গৈ আছে। এতিয়া তেওঁ শ্বুটিং ল'ব, আমি এই দলঙৰ ওপৰতে এতিয়া শ্বুটিং ল'বৰ কাৰণে ৰৈ আছোঁ। তেওঁলোক সেইফালৰ পৰা আহিব আৰু শ্বুট কৰিব, দেখি পাইছে। দেখাই দিয়ক আমাৰ প্ৰডিউচাৰ দাদা। কেমেৰা অলপ বিজি আছে, প্ৰডিউচাৰ পূৰা বিজি হৈ আছে। কিন্তু এই ক্ষেত্ৰত প্ৰডিউচাৰজনে বেছি ব্যস্ত হৈ থাকে, সকলোৱে ব্যস্ত হৈ থাকে। আৰু এতিয়া ফাইনেলি আমি এটা শ্বুট আধা অকৰীয়া হৈ থাকিলে। আৰু এইটো আমাৰ হিৰো, তাৰ বেষ্ট ফ্ৰেণ্ড মই, ই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। এতিয়া শ্বুট লৈ থকা হৈছে। হয়, হিৰইনী আহি আছে, এইয়া কলেজ ড্ৰেছত দেখি পাইছে। অ'কে, তেনেকৈ থাকিবি দেই। ডায়লগ যেতিয়া এনেকৈ কৰিলে তুমি, এতিয়া যেতিয়া ৰখালে না, তুমি আচৰিত হৈছে না, গাড়ীখন বেয়া হ'ল। যেতিয়া এনেকৈ হ'ল,
লাগে গ'লে তুমি ক'বাই মোবাইলৰ সেইবিলাক থোৱা এইবিলাক প্ৰথম ক্লাছটো নেপামেই চাগে লগা লওক জোৰকে কমা ৰেডি একশ্যন এইখন আকৌ কি হ'ল হে ভগৱান অকমান জমনি হৈছে চাব দেই ভগৱান এতিয়া এইখনত অকমান জমনি হৈছে দেই ক'ব লাগে ভগৱান কৈছে ভগৱান ভগাবান এতিয়া সেনেকুৱা হয় মানে শ্বুটিঙৰ ক্ষেত্ৰত হৈ যায় তেনেকুৱা চিন্তাত থাকা আৰু গোটেইখিনি আছোঁ আমি লগত এতিয়া সকলোখিনি ব্যস্ত হৈ আছে দেখি পাইছে বিৰতি লৈ আছে হিৰইন আছে চবে ফুচকা বিৰতি লৈ আছে দেখিছে কিন্তু মই খাবলৈ বনাই আজি পইচাই নাহিলো মই চবৰে মুখলৈ চাই আছো খালে নেকি এইয়া এইটো ফুচকা ফুচকা দেখিয়ে আছে এক প্লেট এইটো ফুচকা এইটো খালে মানে অকণমান জ্বলা জ্বলা এইটো খালে বোলে ভিটামিন চি পায় চবে ফুচকা বিৰতি লৈ আছে কিন্তু ফুচকা চবেই খাইছে আমাৰ সোণমণি মেডামে নাই খোৱা দেই জোনমণি নে সোণমণি সোণমণিয়ে নাই খোৱা সোণমণি হেনো বেয়া পায় বোলে ফুচকা খাও খাও পুৰা খাও হাই গাইছ আমি আকৌ আজি শ্বুটিঙত আহি আছো দেওবাৰ জানে আৰু দেওবাৰে দেওবাৰে শ্বুটিং থাকে বাকী সময়ত আমি কাম কৰি থাকোঁ আজি আকৌ ওলাই আহিছোঁ ৰাতিপুৱা সময় এতিয়া 9টামান বাজিলে 10টামান বাজিলে আৰু 11টা বাজিবই হ'ল আমি এতিয়া শ্বুটিঙত আহি আছোঁ আজি আমি যাম আজি অভঙক কেনেকুৱা লাগিছে কওক গাইছ ভাল লাগিছেনে আজি অভং ছবিখনৰ বিষয় লৈ আমি আজি আকৌ শ্বুটিঙত গৈ আছোঁ দেওবাৰ আমি আজি প্ৰথম শ্বুটিং কৰিম এমিএছ আছিল এমিএছ কেঞ্চেল হৈ গ'ল গতিকে আমি এতিয়া যাম কলিয়াপানী কয়লাপানী ব্ৰিজৰ দীঘল দলং এখন আছে তাতে আমি ৰোমান্টিক চিন কৰিম বুলি ভাবিছোঁ হিৰইনৰ লগত আৰু এতিয়া আহি আছোঁ আমি আজি এতিয়া আহি আছোঁ ভাল লাগিব চাই থাকক আপোনালোকক দেখুৱাই আছোঁ আমাৰ শ্বুটিঙৰ বিষয় লৈ শ্বুটিং এইজন আমাৰ অভং ফিল্মখনৰ হিৰো এওঁৱে অভং পাৰ্টটো লৈছে একচুৱেলি অভং নহয় কেনেকুৱা লাগিছে কওকচোন আজি হিৰো আপোনালোকে লাইক কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিছে চ' গাইছ আমাৰ অভং দাদাই মেকআপ চেকআপ কৰি ল'লে দেই হয় মেকআপ অলপ কৰি ল'লোঁ আমাৰ হিৰইনে কৰি দিলে মেকআপ কেনেকুৱা লাগিছে এতিয়া মেকআপ কৰি ল'লে মই বিনা মেকআপত মোক কেনেকুৱা লাগিছে সেইটো কওকচোন চ' গাইছ আমি এতিয়া ফাইনেলি শ্বুটিঙৰ পইণ্টত পাই গ'লোহি এতিয়া সকলো ইয়াত পাই গ'লোহি আজি মানুহ কমটি আছোঁ আজি দুজনেই আছোঁ চাকিৰা আছে তাৰপিছত বিকাশ আছে ৰাজীৱ দা আছে আৰু বিশ্ব আছে বিশ্ব কেমেৰামেন এতিয়া বৰ্তমান আমি হাতীচুমি পাই গ'লোঁ আৰু এই দাদাকেইজনেও সহায় কৰি দিছে দেখিছে কেনেকৈ সহায় কৰি দিছে পাথৰত বহিবৰ কাৰণে এটি ৰোমান্টিক চিন ল'ব হৈছে নদী কিনাৰতে আৰু ৰোমান্টিক চিনটো ল'বৰ বাবে পাথৰ দুটা লোৱা হৈছে পাথৰ দুটা মোহৰা হৈছে চাফা কৰি দিছে এতিয়া বৰ্তমান আমি এই চিনটো ল'ম এটা চিন ল'ম ইয়াতে দেখুৱাই আছোঁ আপোনাক কৰিব ফাইনেলি এতিয়া আমাৰ শ্বুটিঙৰ শ্বুট কৰি থকা হৈছে ৰোমান্টিক চিনবোৰ অলপ শ্বুট কৰি থকা হৈছে ইয়াৰ ৰোমান্টিক চিনৰ শ্বুট লৈ থকা হৈছে দেখি পাইছে এতিয়া আমি আছোঁ কয়লাপানী ৰোমান্টিক চিন কেনেকৈ হয় ৰোমান্টিক কৰি আছোঁ বুলি কৈছে এতিয়া দেখি পাইছে হেৰিয়া আমাৰ হিৰো হিৰইনৰে আজি শ্বুটিং আজি কাৰো শ্বুট নাই সিহঁতৰ দুটাৰ লগত আমি গোটেইকেইটা ঘূৰি ফুৰিছোঁ হাইয়া দেখি পাইছে
এতিয়া বৰ্তমান আমাৰ শ্বুট চলি আছে, দেখুৱাই আছোঁ আপোনালোকক। এয়া দেখি পাইছে, বৰ্তমান শ্বুট চলি আছে, ৰোমাণ্টিক শ্বুট চলি আছে এতিয়া আমাৰ দলঙৰ ওপৰত। এতিয়া ৰোমাণ্টিক চলি আমি আকৌ এতিয়া নাগাজাঙ্গা যাম, ইক' কেম্পত যাম, তাতো দুটামান শ্বুট কৰিবলগীয়া আছে। বৰ্তমান ইক' কেম্পত যাম আৰু দুটামান শ্বুট আছে, গাড়ীৰ পৰা শ্বুট কৰিবই পৰা নাই। আমি এতিয়া হাতীচুঙি দলঙৰ ওপৰত এয়া শ্বুট কৰি আছে। চবেই এতিয়া শ্বুটিঙৰ পৰা আহি ভোক লাগি গৈছে, এতিয়া মানে ভাত খাবলৈ লৈছোঁ। ৰঙনা আজি বোলে ভোকে লগা নাই, মানে ভোক লগা নাই মানে কেলে মই গম নাপাওঁ। কেলে মানে গম পালা? এতিয়া খাই লওঁ, আৰু দুটামান শ্বুট আছে কৰিম আৰু যাম। চ' গাইছ আমি এতিয়া চবেই খানা খাবলৈ লৈছোঁ, দেখি পাইছে শ্বুটিঙৰ পৰা আহি এতিয়া চবেই খানা খাবলৈ লৈছোঁ। এয়া ভাত, মাংস, মাছ চব আছে, পাপৰ আছে, টেঙা আছে, ভোট জলকীয়া জোল আছে, চবেই খাবলৈ লৈছোঁ গাইজ। আমি এতিয়া খাবলৈ লৈছোঁ দেই গাইজ, বেয়া নাপাব। চ' গাইজ এতিয়া শ্বুট লৈ আছে আমাৰ ইক' কেম্পত আহি জাষ্ট পাইছোঁহি। এতিয়া শ্বুট লৈ থকা হৈছে, সেই ওপৰত শ্বুট লৈ আছে। তেনে তোমাৰ প্ৰব্লেমটো সলভ হৈ গ'ল। ঠিক আছে, তেনেহ'লে তোমাৰ প্ৰব্লেমটো সলভ হৈ গ'ল, হয়নে? ব'লা তেতিয়াহ'লে ফুচকা পাৰ্টি কৰোঁগৈ। ফুচকা পাৰ্টি ব'লা ব'লা। ফুচকা পাৰ্টি ফাইনেলি এতিয়া আমাৰ পাৰ্কৰ শ্বুটিংটো লৈ থকা হৈছে ইক' কেম্পত নাগাজাঙ্গাত। দেখি পাইছে চ' গাইছ এতিয়া যামগৈ আৰু আমনি লাগিছেগৈ। এতিয়া 5টা বাজিব হৈ গ'ল, 2টা শ্বুট লৈ আছোঁ। চ' গাইছ গৰমত গোটেই মানুহ ৰঙা বগা ক'লা হৈ গৈছে। আকৌ আজি আহিলোঁ আমি এই আমাৰ অভং শ্বৰ্ট ফিল্মখনৰ শ্বুটিং কৰিবলৈ।
এই দেখি পাইছেনে কেমেৰামেনে এই কিবা গামোচা বান্ধি আছে কেমেৰামেন কিবা ক'বা নেকি আজি হয় আমি আকৌ আজি উপস্থিত চালোহি হেৰি আমাৰ আহিবলগীয়া কিছু অংশ দৃশ্য শ্বুট কৰিবলৈ আজি আহিছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু খুব সোনকালে যাতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ মৰম চেনেহ আশীৰ্বাদ কৰি যাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি আগুৱাই যাব পাৰোঁ আৰু এইফালে আমাৰ আজি কণ কণ সৰু সৰু ল'ৰা ছোৱালীসকলৰ শ্বট লোৱা হ'ব এতিয়া মানে গধূলিৰ দৃশ্য এয়া দেখিছেনে সৰু সৰু ল'ৰা ছোৱালীসকল সাজু হৈ আছে শ্বুটিং কৰিবলৈ এয়া দেখি পাইছে হাই গাইজ ফাইনেলি আমি শ্বুটিং শেষ কৰিলোঁ শ্বুটিং শেষ কৰি আমি ঘৰলৈ আহি আছোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ আমি এতিয়া শেষ অন্তিম শ্বুটিং আমি কৰিলোঁ নাগাজাংকা ইক' কেম্পত আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আজিৰ বাবে শ্বুটিং সমাপ্ত কৰিলোঁ এয়া আমি দুয়ো যেনেকৈ আহিছিলোঁ তেনেকৈ গৈ আছোঁ আৰু আগত গৈ আছে গাড়ী এখন দেখি পাইছে তাত আমাৰ হিৰ'ইন গৈ আছে আৰু সকলোৱে এতিয়া ঘৰলৈ উভতিছোঁ আৰু আপোনালোকে আমাৰ ফিল্মখন চাব লগতে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভ্লগবোৰ শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ কৰিব কিন্তু আমি এতিয়া আহি আছোঁ ধন্যবাদ থাকিল আপোনালোকলৈ সকলোকে আপোনালোকে আঁকোৱালি ল'ব আমাৰ এই নতুন প্ৰজন্মবোৰে অলপ নতুন ভালকৈ কিবা এটা কৰিবলৈ লৈছে আপোনালোকে যেন আগুৱাই যাবলৈ এটা আমাক আশীৰ্বাদ কৰে তাকে লৈ আমি শুভকামনা কৰিলোঁ ধন্যবাদ